পুনশ্চ মানুহ বুলিবলৈ সেইজনেই আছিল, যিয়ে কেতিয়াও মোক ডাঙৰ মানুহ হ'বলৈ কোৱা নাছিল। মোক এদিনো পঢ়া টেবুলৰ কাষত আহি মূৰত হাত বুলাই দিয়া নাছিল। মোক ভাল পোৱা যেন মোৰ আগত দেখুওৱা নাছিল। অথচ সৰু কাঁহ এটা মাৰিলেও মোৰ বাবে ব্যস্ত হৈ উঠা মানুহজন সেইজনেই আছিল। হাজাৰ সমস্যাৰ পাছতো কেতিয়াও গম্ভীৰ হৈ নোপোৱা মানুহজনে অফিচলৈ যাওঁতে বেগত ভৰাই গোটেই ঘৰখনকো লৈ ফুৰিছিল। মানুহ বুলিবলৈ সেইজনেই আছিল। যাৰ সঁচা কথাবোৰ বিশ্বাস কৰিব পৰা নাছিল, যাৰ মিছা কথাবোৰতো একোটা সমস্যাৰ সমাধান আছিল। সেই মানুহজনে এদিনো মোৰ সৰু ভাইটি কোলাত লৈ মৰম কৰা নাছিল। অথচ সি এদিন খঙত মাটিত বাগৰি দিয়া দেখি গোটেই ঘৰৰ মজিয়া পকী কৰি দিয়া মানুহো সেইজনেই মানুহ আছিল, যাৰ ছাঁৰ তলত থাকিবলৈ আমি এজন এজনকৈ তেওঁৰ ছাঁটো বিচাৰি চলাথ কৰি হাইৰাণ হৈ পৰিছিলোঁ। আৰু গছ এজোপা হৈ তেওঁ গোটেই ঘৰখনকে ছাঁ দি আছিল। আমি যে জনাই নাছিলোঁ। শেষ মুহূৰ্তলৈকে আমাৰ ওপৰত তেওঁৰ একো অভিযোগ নাছিল। শেষৰ পাছতো তেওঁলৈ আমাৰ 100টা আবদাৰ ৰৈ গৈছিল। সেইজনেই মানুহ আছিল, সুখী আছিল, সুখী কৰি ৰাখিছিল, সুখী হ'বলৈ শিকাইছিল। আমি তেতিয়া বুজা নাছিলোঁ। এতিয়া বুজি পোৱাৰ পাছত এদিন গছকি থোৱা ছাঁটোকেই আজি দেউতা বুলি বুকুত সাৱটি লৈ ফুৰিছোঁ।